নদী মাথো বৈ কালৈ কোনৰৈ বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰেৰে সি মিলিব জানে বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে নদী মাথো বৈ কালৈ কোনৰৈ বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে ৱাহ 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 হোৱাট এ ছুপাৰ আগৰ দিনৰ ধুনীয়া চং গালি তই মস্তি লাগিছে হয় ছাৰ মাক চকলাই আমাৰো বহুত ভাল লাগে এনেকুৱা গান শুনিলে মনটো হৃদয়খন এনেই ভাল লাগি যায় হয় দে বোপাই ঠিক কথা কৈছ তেনেহলে ছাৰ আকৌ অলপ গাই দিম নেকি বাৰু গানটোৰ গান বুলি ক'লে গাব পাৰ দে নহ'লে গাই দে হ'ব ছাৰ মই চেষ্টা দি কৈ চাম বাৰু অ'কে দে জাকে জাকে আহে যায় ধুমুহা লৰা জানো পাহাৰৰ খগা জাকে জাকে আহে যায় ধুমুহা লৰা জানো পাহাৰৰ খগা ঐ হ'ব আৰু নালাগে গাবলে হৃদয়খন মোৰ কঁপি উঠিছে বাপৰে ছাৰ ইমান ৰোমেণ্টিক হৈ গৈছে যে আপুনি এ নকবি আৰু গাইছ বুইছ না নকবি আৰু হ'ব দে গান বন্ধ কৰোঁ আমি ক্লাছটো আৰম্ভ কৰিম দেই অ'কে ছাৰ তেনে যদি নাইচ টু মিট ইউ ছাৰ দে হ'ব নাইচ টু মিট ইউ মানে তো ছাৰ এতিয়া মেট্ৰিক পৰীক্ষা হৈ আছে তিনিটা পৰীক্ষা হৈ গ'ল আপুনিতো উমান লৈ আছে চাগে ন গম পাম তিনিটা পৰীক্ষা হৈ গ'ল কিন্তু ছাৰ মাক চকলাই মেট্ৰিক পৰীক্ষা শেষ নহওঁতে দি দিলে ৰিজাল্ট আহি গ'ল ছাৰ 420 কমেডি কৰিবলৈ মানুহ বিচাৰি নেপালি এইবোৰ ডাঙৰ 420 কমেডি কৰিবলৈ মানুহ বিচাৰি নেপালি ভে ছাৰ আপুনি বিশ্বাস কৰক না আমাৰ ঘৰৰ ওচৰতে তিনিটা পোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছিলে তাৰমানে তিনিজন ভাইটিয়ে মেট্ৰিক পৰীক্ষা দিছিলে সিহঁতে ৰিজাল্ট পালে আমাক খবৰ দিলে এইটো আকৌ বৰ ডেঞ্জাৰ কথা ক'লে গাইছে এইকেইটাই বোলে মেট্ৰিক পৰীক্ষা শেষে হোৱা নাই আপোনালোকেও জানে ৰিজাল্ট বোলে পালে এনে তহঁতৰ ভাইটিকেইটাৰ ৰিজাল্ট কেনেকুৱা হৈছে গৰু ফেল মাৰিলে আচলতে কেছটো মোক বুজাই কচোন কি হয় বোলো তিনিটা পৰীক্ষা হৈ আছে হে ৰিজাল্ট কেনেকে পালে তাৰমানে যে ছাৰ আপোনাক ভাইটি কিজনৰ কথা কৈছিলো সিহঁত কিটাই যি তিনিটা পৰীক্ষা দিলে বোলে ইংলিছ সমাজ বিজ্ঞান অংক সেই তিনিটা সাবজেক্টটো বেয়া হৈছে বোলে 20 নম্বৰ লিখিছোং কৈছে কেনেকে পাছ কৰিব ছাৰ আপুনি নিজে কওকচোন এতিয়া এইটোতো বেয়া কথা দে এইটোতো বেয়া কথা তিনিটা সাবজেক্টটো 20 সিটো ফেলে কৰিব না সেইকাৰণে তো কৈছো ছাৰ আমি মাক চকলা গীতা তিনিটা সাবজেক্ট বেয়া হৈছে মানে গোটেই গীতা বেয়া আলটিমেটলি সিহঁতৰ ৰিজাল্ট বেয়া ওলাব না ফেলে ওলাব না গতিকে ছাৰ আমি গম পালুং যে মেট্ৰিক পৰীক্ষা শেষ নহওঁতে ৰিজাল্ট দিলে কি লজিক হোৱাতে লজিক ব্যৱহাৰ কৰিছে এইকেইটা চাওকচোন চাওক গাইছ কি লজিক কি যুক্তি ব্যৱহাৰ কৰিছে বাকী যি কি নহওক ছাৰ সেইবিলাকতো ভগৱানৰ মায়ামোহ এনে আপোনাৰ কনচেপ্টটো কেনেকুৱা লাগিছে সেইটো ক'লে আমি যথেষ্ট ধন্য হ'ম বঢ়িয়া দে ফালে দিছ বঢ়িয়া সুন্দৰ হৈছে থেংক ইউ ছাৰ নাইচ টু মিট ইউ হেৰৌ ছাৰ আজি মই আপোনাক তিনি ধৰণৰ ষ্টুডেণ্টৰ বিষয়ে উল্লেখ কৰিম ৱাও কি ধুনীয়া কনচেপ্ট প্ৰথম ধৰণৰ ষ্টুডেণ্টৰ নাম কি সেইটো ক অ'কে ছাৰ নাইচ টু মিট ইউ প্ৰথম ধৰণৰ ষ্টুডেণ্ট হৈছে কেমেষ্ট্ৰিৰ ছাত্ৰ দ্বিতীয় হৈছে বায়'লজিৰ ছাত্ৰ আৰু তৃতীয় হৈছে আৰ্টছ পঢ়া ছাত্ৰ ছাত্ৰী তাৰ মানে প্ৰথম দুটা ছায়েন্সৰ ষ্টুডেণ্ট আৰু 3 নম্বৰটো হৈছে আৰ্টছৰ ষ্টুডেণ্ট নেক্সটত আহিব ছাৰ 4 নম্বৰ ষ্টুডেণ্টটো হৈছে কমাৰ্চৰ ষ্টুডেণ্ট মাই গড কমাৰ্চ আহি গ'ল ভাল হ'ব তাৰ পিছতে কি হ'ল এদিনাখন ছাৰ এজন শিক্ষকে সুধিছে সকলোবিলাক ষ্টুডেণ্টক কেমেষ্ট্ৰিৰ ছাত্ৰ বায়'লজিৰ ছাত্ৰ আৰ্টছ পঢ়া ছাত্ৰ আৰু কমাৰ্চৰ ছাত্ৰ বোলে গাইজ তোমালোকে কোৱাচোন পানী জমা হলে আচলতে কি হয় আনসাৰটো এজন এজনকে দি যোৱা
ওকে স্যার কেমিষ্ট্ৰি ষ্টুডেণ্টে কৈছে স্যাৰ পানী জমা হলে বৰফ হয় অ'কে গাইজ বুজিলোঁ এইটো কেমেষ্ট্ৰিৰ ফালৰ পৰা অ'কে ঠিক আছে তাৰ পাছত বায়'লজি ষ্টুডেণ্টে কি কৈছে বায়'লজি ষ্টুডেণ্টে কৈছে স্যাৰ পানী জমা হলে বীজাণুৰ সৃষ্টি হয় অ' নাইচ ইও এটা সত্য কথা বোলে লেতেৰা ঠাইত পানী জমা হ'ল তাত বীজাণুৰ সৃষ্টি হ'ল মহে কণী পাৰিলে এচেট্টা বুজিলোঁ দে এতিয়া কমাৰ্চ পঢ়া ষ্টুডেণ্টে কি কৈছে ক তাৰ পাছতে আৰ্টছৰ কথালৈ যাম ওকে স্যাৰ কমাৰ্চ পঢ়া ষ্টুডেণ্টে কৈছে সাধাৰণতে পানীবিলাক জমা কৰি সুন্দৰকে বটলত ভৰাই আমি বিক্ৰী কৰিব পাৰোঁ যাৰ যোগেদি আমাৰ বিজনেছ ডেভেলপ হ'ব এইটোতো জানোঙে কমাৰ্চ পঢ়া ষ্টুডেণ্টে বিজনেছৰ কথাই ভাবিব ভাল লাগিছে তাৰ পাছত এতিয়া আকৌ আৰ্টছ পঢ়া ষ্টুডেণ্টৰ কেনেকুৱা ধৰণৰ থিংকিং আছে অবভিয়াছলি ইয়েছ ছাৰ শিক্ষকজনে আৰ্টছ পঢ়া ষ্টুডেণ্টক সোধোতে আৰ্টছ পঢ়া ষ্টুডেণ্টজনে কৈছে বোলে পানী জমা হ'লে ছাৰ ৰাস্তাত বোকা হয় এইটো কথাও নোহোৱা নহয় আমাৰ দৰে গাঁৱলীয়া ৰাস্তাত পানী জমা হ'লেতো বোকাই সৃষ্টি হ'ব ন আউনো ছাৰ আৰ্টছ পঢ়া ষ্টুডেণ্টে বায়'লজি কেমেষ্ট্ৰি বিজনেছৰ কথা ক'ব জানিব বোলে কেনেকে পানী জমা হ'লে বৰফ সৃষ্টি হয় সেয়া কেমেষ্ট্ৰি ছাত্ৰই জানিব বোলে কেনেকে বীজাণু সৃষ্টি হয় বায়'লজি ছাত্ৰই জানিব আমাৰ দৰে আৰ্টছ পঢ়া ষ্টুডেণ্টেতো পানী জমা হ'লে বোকা সৃষ্টি হোৱাটোৱেতো ভাবিব না অ' মাই গড কি চিন্তাধাৰা অ' ছাৰ মাক চকলাই কিন্তু ফালি দিছে থেংক ইউ দে বাকী গাইছ আমি কাকো মানে ইনচাল্ট কৰিব যোৱা নাই দে আৰ্টছ পঢ়া ষ্টুডেণ্ট কিবা কিবি জাষ্ট কথাটো কৈছো আমিওতো আৰ্টছে পঢ়ো না মানে কোনেও বেয়া পাব নালাগে আৰু জাষ্ট কমেডি ষ্টাইলটো কৈছো দে ভাল লাগিছে মজা হৈছে সুন্দৰ হৈছে অতি বিতুপন হৈছে অ'কে ছাৰ থেংক ইউ ছাৰ এইবাৰ আকৌ নদী মাথো বয় গানটো শুনো লাগি আছে নহয় দে উৰা কামটো লাষ্টৰ পাৰ্টটো গাইডে দাবা যাংগে তাৰমানে ছাৰ আপোনাৰ বুকু কপিয়া আছে নকবি আৰু তাহমান দে গা অ'কে ছাৰ এনে অলপ গুণগুণাই দিং আৰু অ'কে যাক